এভৰিৱান মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম দেই গৰমেটো একদম দহি দিছে আৰু ন গৰম বুলি ন ক'ত নোখোৱাকৈ থাকিলে হ'ব তো কিবা এটা বনাওঁ বোলো আজি স্পেচিয়েল যিহেতু মাংস চাংস মানে গৰমত খোৱাতকৈ আপোনাৰ সয়াবিনেৰে কিবা বনাওঁ বুলি ল'ৰা ছোৱালীকেইটাৰ কাৰণে সেয়া লৈয়ে প্ৰথমতে সয়াবিনখিনি লৈ অকণমান গৰম পানীত তাক এনেকৈ উতলাই ল'ম অকণমান সময় দেই আৰু এইটো তিয়াই থোৱাতকৈ এনেকৈ গৰম পানীত অকণমান সময় উতলাই ল'লে ভাল তাৰ পাছত যেতিয়া এইখিনি ঠাণ্ডা হৈ যাব তাক ধুনীয়াকৈ চেপি চেপি পানীটো যিমানখিনি পাৰে নাইকিয়া কৰি ল'ব যিমানে ড্ৰাই হ'ব সিমান ভাল নহ'লে অকণমান মানে আঠা আঠা টাইপ হৈ থাকে যে তেতিয়া অকণমান দিগদাৰ হয় বান নাখায় তাৰপিছত মিক্সাৰ গ্ৰাইণ্ডাৰত ধুনীয়াকৈ এনেকৈ কিমা টাইপৰ কৰি লৈ তাত এতিয়া ধুনীয়াকৈ মই ইয়াতে বাউলটোত উলিয়াই ল'ম এতিয়া এইখিনি দেখিছেনে অকণমান ষ্টিকি হৈ আছে যে সেইকাৰণে মই এতিয়া কি কৰিম অলপ সময় তাক বটা লাগিব বাবে থৈ দিম তাৰপাছত এইখিনি অকণমান ড্ৰাই হোৱাৰ পাছত এয়া মই ধুনীয়াকৈ আদা নহৰু জলকীয়াৰ পেষ্ট দিলোঁ দি উঠি এইখিনিৰ ওপৰত মই এতিয়া দিম ভেজিটেবলছত আপোনাৰ বন্ধাকবি গাজৰ আৰু পিঁয়াজ আপোনালোকে বেলেগ ভেজিটেবলছো দিব পাৰে ইয়াতে নাইবা বেলেগ মছলাও ব্যৱহাৰ কৰিব পাৰে দেই আৰু মই এতিয়া দিছোঁ সোৱাদ অনুযায়ী নিমখ আৰু বহুত বেছি গৰম কাৰণে মই বৰ বেছি মছলা ব্যৱহাৰ কৰা নাই তাৰপিছত এইখিনি ভালদৰে অকণমান ভালকৈ লৰাই ল'ম প্ৰথমে ধুনীয়াকৈ অকণমান লৰাই তাৰে পাছত ইয়াতে মই দিম এয়া কেঁচা জলকীয়া কুটি এইটো অপশ্যনেল যিসকলে জলকীয়া খাই দিব নোখোৱাসকলক নালাগে তাৰপাছত এইখিনি অকণমান যেতিয়া মিক্স কৰি হৈ যাব তাতে মই এতিয়া প্ৰথমে দিম অকণমান কৰ্ণফ্ল'ৰ আপোনালোকে কৰ্ণফ্ল'ৰটো বেছিকৈ দিব পাৰে মই বহুত বেছি কৰ্ণফ্ল'ৰ নিদিলোঁ লগতে অকণমান মই বেচনো দি দিলোঁ আচলতে এয়া বেচনখিনি দি যেতিয়া বস্তুটো বান্ধ খাব এতিয়া এনেদৰে এইটো শ্বেপত বনাই আপোনালোকে যিকোনো শ্বেপত বনাই ল'ব মই এনেকুৱা শ্বেপত ধুনীয়াকৈ বনাই এনেকৈ ৰেডি কৰি ল'ম অকণমান বনাবলৈ দিগদাৰ হয় দেই অকণমান হেৰি হৈ থাকে যে তাৰপাছত এইখিনি এনেকৈ বনাই ফ্ৰিজত মই আধা ঘণ্টাৰ বাবে থৈ দিম এয়া হৈ গ'ল দেখিছেনে ৰেডি এইয়া অকণমান তাৰপাছত যেতিয়া ফ্ৰিজত থোৱাৰ পাছত অকণমান ড্ৰাই হৈ আহিব এইয়া মই ডাইৰেক্ট ব্ৰেড ক্ৰাম্বছত লগাই এতিয়া ৰেডি কৰি ল'ম আৰু এইখিনি যিমান পাৰে আৰু আপোনালোকে বেচনত লেটিয়াইও দিব পাৰে নাইবা কৰ্ণফ্ল'ৰত লেটিয়াইও ব্ৰেড ক্ৰাম্বছ লগাব পাৰে মই ডাইৰেক্ট ব্ৰেড ক্ৰাম্বছে লগাই দিলোঁ তাৰে পাছত পেন এখন গৰম হ'বলৈ দি তাতে অকণমান দিছোঁ ৰিফাইন তেল দি এতিয়া মই তাতে ধুনীয়াকৈ চয়াবিনৰ যিটো কিমা ৰেডি কৰিছোঁ সেইটো মই ইয়াতে এতিয়া দি দিম দি উঠি ধুনীয়াকৈ অকণমান কম জুইত কাৰণ অকণমান ফ্ৰাই হ'বলৈ ভিতৰটো অকণমান সিজিব লাগিবতো তাৰপাছত এতিয়া ধুনীয়াকৈ এইখিনি এপিচ দুপিচকৈ ফ্ৰাই কৰি থাকিম তাৰপিছত যেতিয়া অকণমান ৰঙচুৱা হ'ব ধৰিব ইলুটি কৰি দি থাকিম এইখিনিতো আপোনালোকে জানেই আৰু কি ক'ম ন কি হ'ব কওকচোন গৰমটো গৰমেই গৰমত একদম মানে অৱস্থা নাই তথাপিও আৰু খানা বনাই ভাল পোৱা মানুহ বনাইছোঁ আৰু এয়া হৈ গ'ল মোৰ ৰেডি ধুনীয়াকৈ চচ জলকীয়া একদম চব লৈ লৈছোঁ আৰু লগতে লৈছোঁ বহুত গৰম ন লচ্চি এগিলাচ ৰেডি কৰি লৈ লৈছোঁ খাবলৈ যে বহুত বেছি সোৱাদ হয় দেই আপোনালোকেও এনেদৰে বনাই খাই চাবচোন আৰু বাচ্চাসকলেও খাই বহুত বেছি ভাল পায় মোৰ ল'ৰা ছোৱালীকেইটাই খাই ভাল পাইছে বাৰু এইটো আপোনালোকে বনাব খাব আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব আৰু মোৰ পেজটো ফ'ল' কৰিব পাহৰি নাযাব দেই তো আজি ভিডিঅ'টো ইমানেই নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম আজিলৈ বাই বাই